নমস্কাৰ বন্ধুসকল, নাম মোৰ ভৱেশ। মৰমতে সকলোৱে মাতে আৱেশ, আৰু মোৰ চেনেলৰ নাম হৈছে আৱেশৰ বিশেষ। প্ৰিয় বন্ধুসকল, আজি এটা বিশেষ টপিক লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, আৰু সেই টপিকটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 তাৰিখে মানে এপ্ৰিলৰ 5 তাৰিখে সন্ধিয়া 9টা বজাত যিটো সকলো ভাৰতবাসী ৰাইজক চাকি বন্তি জ্বলোৱা বা মোবাইল ফ্লাছ জ্বলোৱা বা মমবাতি জ্বলোৱাক লৈ পেলাই এটা বিশেষ ঘোষণা কৰিছে। সেই কথাটোৰ সন্দৰ্ভত মই ক'বলৈ আহিছোঁ। আচলতে এইটো জৰুৰী নেকি যে চাকি জ্বলাবই লাগিব, মমবাতি জ্বলাবই লাগিব, মোবাইলৰ ফ্লাছ জ্বলাবই লাগিব? বন্ধুসকল, হয়, আপোনালোকে ঠিকেই শুনিছে। মোদী ডাঙৰীয়াই যিটো ঘোষণা কৰিছে সেইটোত মই একমত। কাৰণ কিয়, বৰ্তমান বিশ্বত যিটো পৰ্যায় চলি আছে কৰোণা ভাইৰাছক লৈ, সেইটোৰ সম্পূৰ্ণৰূপে এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিষেধক ওলোৱা নাই। তো এইখিনি সময়ত মোদীজীয়ে যিটো ৰামবান দিছে যে 9টা বজাত আমি সকলোৱে 9 মিনিটৰ বাবে চাকি বন্তি জ্বলাব লাগিব, এইটো এটা বিশেষ কথা কৈছে। কিয় কৈছে মই ভালদৰে বুজাই দি আছোঁ। সকলো ধৰ্মই কৈছে যে এই পৃথিৱীখন এটা নিৰাকাৰ শক্তিয়ে চলাই আছে, আৰু সেই নিৰাকাৰ শক্তিটোৱে হ'ল ভগৱান, আল্লাহ, গড। এতিয়া কথাটো হ'ল, যিটো পৰ্যায় কৰোণা ভাইৰাছৰ যিটো সংহাৰ ধাৰণ কৰিছে এই পৃথিৱীখনত, তো মোদীজীয়ে যিটো কথা কৈছে, আমি যদি একে উশাহে এই কথাটো যদি মানি লওঁ, তেতিয়াহ'লে আমাৰ সকলোৰে বাবে মংগল। কাৰণ কিয়, পোহৰৰ মাহাত্ম্য সকলো ধৰ্মতে আছে। আমি যদি সেই সময়খিনিত পোহৰেৰে আলোকিত কৰিব পাৰোঁ, আন্ধাৰ নেওচি আমি পোহৰ আনি দিব পাৰোঁ, সেই সময়খিনিত যদি আমি নীৰৱে প্ৰাৰ্থনা কৰিব পাৰোঁ, ইমান কোটি জনতাই যদি আমি ভাৰতৰ বাবে, আমাৰ দেশখনৰ বাবে এটা প্ৰাৰ্থনা কৰিব পাৰোঁ, নিশ্চয় সেই প্ৰাৰ্থনা আমাৰ ফলপ্ৰসূ হ'ব। গতিকে সকলোকে অনুৰোধ কৰিছোঁ যাতে এই কথাখিনি কোনো ৰাজনীতিকভাৱে নলৈ সম্পূৰ্ণৰূপে নিজৰ সত্তাত, আধ্যাত্মিকতা এটা সত্তা লৈ পেলাই আমি প্ৰাৰ্থনা কৰোঁকচোন। নিশ্চয় আমি সফল হ'মেই। আমি কৰোণাক প্ৰতিহত কৰিব পাৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি ভাল পাইছে, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।